নমস্কাৰ বন্ধুসকল, এতিয়া ৰাতিৰ সময় হৈছে 10:48 আৰু আমি ঘৰ চাফা কৰাত লাগি আছোঁ। ভগৱানৰ আশীৰ্বাদত আৰু আমাৰ কৰ্মৰ উন্নতি বুলিয়ে কৈছোঁ। কৰ্ম কৰি যিখিনি কষ্ট কৰি পেলাই উপাৰ্জন কৰি সেইখিনিয়ে আজি শিলপুখুৰীত আকৌ এটা 2 BHK এটা ফ্লেট ল'বলৈ হ'বতো মানে কালিলৈ হৈছে এনেকৈ 12 তাৰিখ আৰু আপোনালোকে ভিডিঅ'টো কেতিয়া চাই নাজানো। এতিয়া আজি হৈছে 11 তাৰিখ। এতিয়া ঘৰ আমি চাফা কৰি আছোঁ, চব ৰং চং কৰা হৈ গ'ল, আমি ঘৰ চাফা কৰি আছোঁ। মই আছোঁ, মোৰ ৱাইফ আছে আৰু এইফালে আৰু এজন ভাইটি আছে, লাগি আছোঁ। আপোনালোকক দেখাওঁ কেনেকুৱা লাগিছে জনাব। এইটো এটা বেডৰুম, আৰু এইফালে আমাৰ সুভাষ ভাইটিয়ে সেয়া কাম কৰি আছে। সুভাষ ভাইটিয়ে আৰু এইফালে মোৰ মানুহজনীয়ে কাম কৰিছে। কি ধুনীয়াকৈ ঘৰ চৰ মুচি আছে, এইফালে চাই দিয়েছে, সেয়া তাই মুচি আছে। আৰু এইটো এটা বেডৰুম, যিহেতু 2 BHK ফ্লেট। এইটো এটা, আৰু এইবিলাক ফেনবিলাক আজিহে লগাইছোঁ বাৰু, এইবিলাক ফেনবিলাক আজি লগাইছোঁ। এইটো বেলকনি, গ্লাছ দি দিছোঁ, ইফালে চব আপোনালোকে নেট দি দিছোঁ চবতে। আৰু এইটো হল টাইপ হৈ গ'ল, এইটো পূৰা হল টাইপ হৈ গ'ল। আৰু এইটো বাথৰুম, এতিয়া মানে 2টা কোমোড বহাই দিছোঁ। মানে ধৰি লওক কেতিয়াবা আমি বেমাৰ চেমাৰ হ'লে যেতিয়া বহিব নোৱাৰিম তলত, তেতিয়া এইটোত, আৰু যেতিয়া সুস্থ হৈ থাকিম এইটো। এইফালে একেলগে 2টা বহাই দিলোঁ। এইটো বাথৰুম, এইখন 2টা বেচিন বহাই দিলোঁ। আৰু এইটো কিটচেন। কাম বাকী আছে মোটামুটি, মানে ঘৰটো সোমাব পৰা হৈছে আৰু সেইকাৰণে মানে ঘৰটো কাইলৈ সত্যনাৰায়ণ পূজা কৰি ঘৰটো কাইলৈ ল'ম। সেইকাৰণে মানে আজি এতিয়া 11টা বাজিল, আমি এতিয়া পূৰা চাফা কৰি আছোঁ। বাকী মোৰ মাতটো ভালকৈ স্পষ্টকৈ আপোনালোকে শুনা পাইছে নে নাজানো। মানে পূৰা ফেন চলি আছে, পানী মাৰি থোৱা আছে, সেইবিলাক মানে শুকাবৰ কাৰণে ফেন চলাই থোৱা আছে। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন আপোনালোকে। ভগৱানৰ আশীৰ্বাদত ইমানখিনি কৰিবলৈ সক্ষম হ'লোঁ আৰু কৰ্মৰ সফলতা আমাৰ।